দুপৰীয়া 12 বাজি যোৱাৰ পাছতো যেতিয়া সন্মানীয় চৰকাৰী পক্ষৰ সদস্যই গুড মৰ্ণিং বুলি সদনক সম্বোধন কৰাৰ পাছত অন্য এজন সদস্যই যেতিয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ মনমোহন সিঙক অভিহিত কৰে তেতিয়া মাননীয় অধ্যক্ষ মহোদয় গম পাওঁ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ জ্ঞানৰ গভীৰতা কি। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়, মহামান্য সভা। মাননীয় অধ্যক্ষ মহোদয়, যিখন ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানৰ শপত গ্ৰহণ কৰি আজি সদনৰ কাম কাজ আৰম্ভ কৰা হৈছে সেইখন ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানতে কিন্তু উল্লেখ আছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কথা। কিন্তু তাৰ পাছত যেতিয়া সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে অধ্যক্ষ মহোদয়ৰ অনুমতি অবিহনে সদনত এখন বিধেয়ক উত্থাপন কৰি কয় যে অধিক ক্ষমতা কেন্দ্ৰীভূত কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূব ভাৰতৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান কৰাত আগ্ৰহী নহয়, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় বাধ্য হৈ নিজকে বিৰোধী পক্ষৰ সদস্য হিচাপে আগবঢ়াই আনি তীব্ৰভাৱে বিৰোধিতা কৰিবলৈ এনেধৰণৰ এখন আশোৱাপূৰ্ণ এখন সংবিধান বিৰোধী আৰু অত্যন্ত এখন অপ্ৰাসংগিক বিধেয়ক। মাননীয় অধ্যক্ষ মহোদয়, নতুন দিল্লীৰ ৰাইটছ এণ্ড ৰিস্ক এনালাইচিছ গ্ৰুপৰ সঞ্চালক প্ৰধান সুভাষ চকমাই তেখেতৰ এটা বিশেষ সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে সীমা নিৰ্ধাৰণ হৈছে এটা জটিল প্ৰক্ৰিয়া। যদি এই সমস্যাটো সমাধান কৰিবলগীয়া হয় তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ে এখন সীমা আয়োগৰ গঠন কৰাৰ পৰামৰ্শ দিব পাৰে, অন্যথা কেন্দ্ৰীয় চৰকাৰে সীমা সমাধান সমিতি গঠন কৰিব পাৰে। কিন্তু এই দুয়োটা ক্ষেত্ৰতে ৰাজ্য দুখনৰ মাজত সীমা বিবাদ তেতিয়াহে সমাধান হয় যেতিয়া ৰাজ্য দুখনে তেওঁলোকৰ আকৰ্ষক স্থিতি এৰি নিজে সহমত প্ৰকাশ কৰে। এতিয়া যদি মাননীয় অধ্যক্ষ মহোদয় এই কথাখিনিৰ লগত বৰ্তমান উত্থাপিত বিধেয়কখনৰ প্ৰেক্ষাপটটোক আমি মিলাই চাওঁ তেতিয়াহ'লে পোনপ্ৰথমতে অসম আৰু নাগালেণ্ডৰ সীমা বিবাদৰ কথা লক্ষ্য কৰিম। 1968 চনৰ পৰা 68 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সীমা সমীক্ষা সমিতি, 1971 চনত সুন্দৰম সমিতি, 1985 চনত শাস্ত্ৰী সমিতি, 1997 চনত জে কে পিল্লাই সমিতি, 2004 চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠন হোৱা স্থানীয় সমিতিৰ এই গোটেইবোৰ সমিতিৰ পৰামৰ্শ বিফল হৈছিল। কিয় জানেনে মাননীয় অধ্যক্ষ মহোদয়? কোনোবাবাৰ যদি নাগালেণ্ড চৰকাৰ অমত হৈছিল, কোনোবাবাৰ অসম চৰকাৰে এই সিদ্ধান্ত মানি ল'ব পৰা নাছিল। আৰু তাৰ পাছত যেতিয়া মাননীয় অধ্যক্ষ মহোদয় দুখন ৰাজ্যৰ আকৰ্ষক স্থিতিৰ ফলত সমাধান নোহোৱা সীমা বিবাদ এটাৰ দায়বদ্ধ কেন্দ্ৰীয় চৰকাৰক সজোৱা হ'ল, তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় বাধ্য হ'লো বিৰোধিতা কৰিবলৈ এনেধৰণৰ এখন বিধেয়ক। তাৰ পিছত মাননীয় অধ্যক্ষ মহোদয় অসম আৰু অৰুণাচল যি সীমা বিবাদ, এই সীমা বিবাদৰ কথা যদি ক'বলৈ যাওঁ 1979 চনত গঠন হোৱা উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ 1983 চনত কিন্তু অসম চৰকাৰে পোনচাতেই নাকচ কৰি পেলাইছিল। অসম আৰু মেঘালয়ৰ সীমা বিবাদৰ কথা যদি ক'বলৈ যাওঁ 1983 আৰু 1991 চনত গঠিত হোৱা সমিতিৰ যি পৰামৰ্শ আছিল সেই পৰামৰ্শ মেঘালয় চৰকাৰে দুয়োবাৰেই নাকচ কৰি পেলাইছিল। অসম আৰু মিজোৰামৰ সীমা বিবাদৰ কথা যদি ক'বলৈ যাওঁ মাননীয় অধ্যক্ষ মহোদয়, সৌসিদিনা যেতিয়া 2021 চনৰ 9 জুলাই তাৰিখে দিল্লীত উচ্চস্তৰীয় এখন বৈঠক সম্পন্ন হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সন্মুখত অসম আৰু মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবৰ যি বৈঠক হৈছিল এই বৈঠকৰ পাছত মিজোৰামৰ চৰকাৰে কিছুদিন সময় বিচাৰিছিল এই সমস্যা সমাধান কৰাৰ বাবে। কিন্তু তাৰ এদিন পিছতে যেতিয়া মাননীয় অধ্যক্ষ মহোদয় সেই সীমান্তৱৰ্তী অঞ্চল ৰক্তাক্ত হৈ উঠিছিল, উত্তপ্ত হৈ উঠিছিল আৰু তাৰ পাছত মাননীয় অধ্যক্ষ মহোদয় যেতিয়া ইয়াৰ বাবে কেৱল কেন্দ্ৰীয় চৰকাৰক দায়ী কৰা হ'ল তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় আমি প্ৰশ্ন কৰিবলৈ বাধ্য হ'লোঁ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক যে আমি দশম শ্ৰেণীত যে অধ্যয়ন কৰি আহিছিলোঁ 3টা চকুৰ বিকাৰৰ কথা, মায়পিয়া, হাইপাৰ মেট্ৰপিয়া, প্ৰেছ বায়পিয়া, আপোনালোকে কোনটো চকুৰ বিকাৰত ভুগিছে সেই কথা সদনৰ মজিয়াত স্পষ্ট কৰাটো প্ৰয়োজন। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা, ক্ষমতা কেন্দ্ৰীভূত কৰাৰ যিটো কথা। মাননীয় অধ্যক্ষ মহোদয়, যদি সীমান্তৱৰ্তী অঞ্চলত যি শান্তি ব্যাহত হয় সেই সীমান্তৱৰ্তী অঞ্চলৰ যদি শান্তি ঘূৰাই অনাৰ স্বাৰ্থত সেই মানুহখিনিক সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত কেতিয়াবা যদি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ হাতলৈ কেৱল মাত্ৰ শান্তি ঘূৰাই অনাৰ বাবে তেওঁলোকৰ হাতলৈ ক্ষমতা নিবলগীয়া হয়, মাননীয় অধ্যক্ষ মহোদয় সেইখিনি কথাকে যদি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে ভাবিছে যে ক্ষমতা কেন্দ্ৰীভূত কৰাৰ স্বাৰ্থ, তেতিয়াহ'লে মাননীয় অধ্যক্ষ মহোদয় আমি বাৰে বাৰে বিচাৰিম শান্তিৰ নামত তেনেধৰণৰ ক্ষমতাৰ কেন্দ্ৰীভৱন। মাননীয় অধ্যক্ষ মহোদয়, শেষত চাণক্যৰ নীতিবাক্য এটাৰে সামৰিব বিচাৰিম। অৰিল গছত যদি এটাও পাত নাথাকে সেয়া বসন্তৰ দুখ হ'ব নোৱাৰে। বৰষুণৰ দিনত যদি চাতক পুখুৰীৰ মুখলৈ পানী নাযায় সেয়া বৰষুণৰ দুখ হ'ব নোৱাৰে। ফেঁচাই যদি দিনত দেখা নাপায় সেয়া যিদৰে সূৰ্যৰ দুখ হ'ব নোৱাৰে। নিজ নিজ ৰাজ্যৰ আকৰ্ষক স্থিতিৰ ফলত যদি সীমা বিবাদ সদায় সীমা বিবাদ হৈয়ে ৰয় সেয়া কিন্তু মাননীয় অধ্যক্ষ মহোদয় কেন্দ্ৰীয় চৰকাৰ তাৰ বাবে দায়ী হ'ব নোৱাৰে আৰু তাত কেন্দ্ৰীয় চৰকাৰৰ কোনো ধৰণৰ ক্ষমতা কেন্দ্ৰীভূত কৰাৰ স্বাৰ্থত জড়িত থাকিব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক আহ্বান জনাম, আহক আপোনালোকে এখন যোগাত্মক দৃষ্টিভংগীৰে পৰিপূৰ্ণ বিধেয়ক উত্থাপন কৰক, যিখন বিধেয়কৰ জৰিয়তে সৌসিদিনা
যেতিয়া যোৰহাটৰ মৰিয়নিৰ ডিছৈ ভেলী অঞ্চলত যি অসমৰ নাগালেণ্ডৰ সীমা বিবাদ সেই সীমা বিবাদ সমাধানৰ বাবে বুজাবুজিৰ চুক্তি হৈছে ঠিক তেনেধৰণে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাত যাতে অন্য যিসমূহ ৰাজ্যৰ মাজত সীমা বিবাদ আছে সেই সীমা বিবাদসমূহ সমাধান কৰিবলৈ প্ৰত্যেকখন ৰাজ্যই পদক্ষেপ লয় তেনেধৰণৰ এখন যোগাত্মক দৃষ্টিভংগীৰে পৰিপূৰ্ণ বিধেয়ক উত্থাপন কৰক তেতিয়া নিশ্চয়কৈ আমিও সমৰ্থন জনাম তেনেধৰণৰ এখন বিধেয়ক মাননীয় অধ্যক্ষ মহোদয় মই মোৰ উপস্থাপনত যিসমূহ তথ্য ব্যৱহাৰ কৰিছোঁ সেই তথ্যৰ লিখিত প্ৰমাণ আপোনাৰ হাতত অৰ্পণ কৰি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে যদি এতিয়াও তেওঁলোকৰ ভুল বুজি উঠা নাই তেন্তে তেওঁলোকক উদ্দেশ্যি অসমীয়া ফকৰা যোজনা এটাৰে সামৰিবলৈ বাধ্য হ'ম অত্যাধিক জ্ঞান দি মনত পালোঁ কষ্ট কণীবোৰ ভঙাই পেলাই বাহু কৰিলোঁ নষ্ট ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহান